এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্যতা ভিডিঅ' লৈ। আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আৰু ময়ো ভালে আছোঁ বাৰু। আৰু এতিয়া ৰাতিপুৱা শুৱাৰ পৰা উঠি গোটেই কাম বন কৰি মেলি আহিলোঁ চৌকাখন মুচিবলৈ, আৰু চৌকাখন মুচিলে ভাল নালাগে সেইটো কাৰণে। আৰু এতিয়া এইটো ভাত বনাই থকা যায় সেইটো কাৰণে বহুত বেয়া লাগে। এইফালে গাড়ী যাব ওলালে ৰেডি হৈ গ'ল। এই গিলাচৰত পাম মগুৰ অৱস্থা। আৰু গাড়ী যাব এয়া গ'লগৈ আৰু আমি ভাত তাত বনাই আবাক খুৱাই পঠিয়ালোঁ। আৰু আব্বা দোকানত যাব যিহেতু দোকান যে এতিয়া আৰু ৰাতি হ'ব, আহি পাওঁতে 9 বাজিব, 9টা 9:30 বাজিব। গাইজ এতিয়া বাই চিলাই আছে সৰুকৈ নিজৰ মিনি চুইজাৰ। তো আপোনালোকে গোটেইখিনি কমপ্লিট হোৱাৰ পিছত দেখুৱাম বাৰু। গাড়ী চিলাই আছে, এইটো হৈছে ওপৰটো মিনি চুইজাৰ আৰু বেবী। আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি হোৱাৰ পিছত দেখুৱাম আৰু কমপ্লিট যেতিয়া হ'ব। হৈছে নেকি? আৰু গাইজ এয়া দেখিছেনে হৈ গ'ল বেবী চুইজাৰ। এইফালে কুৰ্তি, এইটো কুৰ্তিটো বেছি আটা দিয়া নাই বাৰু যিটোৱে বাচ্ছা। তো এইফালে লং পেণ্ট, এইটো সৰু লং পেণ্ট। কেনেকুৱা আছে জনাব কমেণ্টত। এইফালে সেইটো খুব মৰম লাগিছে, মোৰ বহুত বেছি ভাল লাগিছে কাপোৰযোৰ। আৰু এইফালে গাইজ মই বনাব আহিছোঁ উৰহি আলু আৰু লগত দিম বিলাহী। আৰু এনেকৈ চিম্পলি বনাই খাই বহুত বেছি ভাল লাগে, মই হ'লে ভাল পাওঁ, আপোনালোকে কেনেকুৱা পায় নাজানো। আৰু আব্বা উৰহি আলু নাখায় সেইটো কাৰণে আব্বাক দাইল আৰু মাছেৰে খুৱাই পঠিয়ালোঁ। আৰু এইখিনি মই এতিয়া পটাপট বনাই লওঁ। আৰু এইফালে গাইজ মোৰ উৰহি আলু তৰকাৰীখন ৰেডি হৈ গ'ল। আৰু গাইজ এতিয়া আমি খাব লৈছোঁ চাহ গধূলিৰ। আৰু বাই বনাই নিলে গৰম গৰম পকৰি, লগতে চাইছোঁ চিৰিয়েল বৃষ্টি। আমাৰ মাৰ বহুত ফেভাৰেট হয়, মাও চাই আছে। ইফালে মা চাহ বাকি দিয়া, পানীও লৈছোঁ লগত।
উঠিবৰ মন নাযায় টিভি চাই থাকিলে তো গোটেইখিনি কৰি লৈছোঁ চাহটো বাকি ল'লোঁ খা নোখোৱা কিয় খোৱা মা বাও আছে লগতে বাক দেখা পোৱা নাছিলে বাৰু বায়ে বনাই নিলে মোক ছাৰপ্ৰাইজ দিছে আৰু আমাৰ ৰুমক আমাৰ মই টিভি চাই আছিলোঁ তো হঠাৎকৈ আনি আমাৰ ঘৰত দি দিলে ছাৰপ্ৰাইজ মোৰো খাবলৈ মন যায় আছে কিবা এটা মানে ভাবি আছোঁ কিবা এটা গৰম গৰম খাবলৈ পালে তো বাই মোৰ মনৰ কথাটো বুজি পালে তো থেংক ইউ বা এতিয়া আমি খাওঁ মই প্ৰথমে টেষ্ট কৰি চাওঁ চাহটো টেষ্ট কৰি চাওঁ বঢ়িয়া টেষ্টি হৈছে বা আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে কমেণ্টত জনাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লগ পাম আজিলৈ